Hello friends, welcome to our YouTube channel jack&Jill Gyan. আজিৰ ভিডিঅ'ত আছে জানুৱাৰী মাহৰ পৰা বহুত এটা গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স প্ৰশ্ন। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ ভিডিঅ'টোত আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল Where is the world's oldest cave painting discovered? বিশ্বৰ আটাইতকৈ পুৰণি গুহা চিত্ৰ ক'ত আৱিষ্কাৰ কৰা হৈছে? আনসাৰটো ইণ্ডোনেছিয়া। নেক্সট কুৱেশ্যনটো দিছে Recently who has been awarded by the Nelson Mandela World Humanitarian Award? শেহতীয়াকৈ কাক নেলছন মেণ্ডেলা বিশ্ব মানৱীয় বঁটা প্ৰদান কৰা হৈছে? আনসাৰটো ৰবি গায়কৱাড। নেক্সট কুৱেশ্যনটো হ'ল When was the world's largest vaccination campaign started in India? ভাৰতত বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান কেতিয়া আৰম্ভ কৰা হৈছিল? আনসাৰটো 16 জানুৱাৰী 2021। নেক্সট কুৱেশ্যনটো হ'ল Recently when NDRF celebrated its 16th Coronation Day? NDRF ইয়াৰ 16তম প্ৰতিষ্ঠা দিৱস কেতিয়া উদযাপন কৰিছে? আনসাৰটো হ'ব 18 জানুৱাৰী 2021। নেক্সট কুৱেশ্যনটো হ'ল Which state ranked first in the India 2.0 recently released by NITI আয়োগ? নীতি আয়োগে এতিয়াকৈ মুকলি কৰা ভাৰত উদ্ভাৱন সূচক 2.0 কোনখন ৰাজ্যৰ প্ৰথম স্থানত আছে? আনসাৰটো কৰ্ণাটক। নেক্সট কুৱেশ্যনটো হ'ল Assam's ex-Chief Minister Tarun Gogoi has been awarded with which award? অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কোনটো বঁটাৰে পুৰস্কৃত কৰা হৈছিল? আনসাৰটো পদ্ম ভূষণ। নেক্সট কুৱেশ্যনটো হ'ল Who has won the Subhash Chandra Bose of the পুৰস্কাৰ 2021? শেহতীয়াকৈ কাক সুভাষ চন্দ্ৰ বসু দুৰ্যোগ ব্যৱস্থাপনা বঁটা 2021 প্ৰদান কৰা হৈছে? আনসাৰটো ৰাজেন্দ্ৰ ভণ্ডাৰী। নেক্সট কুৱেশ্যনটো হ'ল The 2021 প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ has been conferred to how many students? 2021 চনত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ কিমানজন শিক্ষাৰ্থীক প্ৰদান কৰা হৈছে? আনসাৰটো 32। নেক্সট কুৱেশ্যনটো হ'ল The Finance Minister Nirmala Sitharaman has launched which app? বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কোনটো এপ আৰম্ভ কৰিছে? আনসাৰটো ইউনিয়ন বাজেট মোবাইল এপ। নেক্সট কুৱেশ্যনটো হ'ল Which IPS officer has received ভাৰত গৌৰৱ award 2020? কোন IPS বিষয়ে ভাৰত গৌৰৱ বঁটা 2020 লাভ কৰিছে? আনসাৰটো কৰুণা সাগৰ। নেক্সট কুৱেশ্যনটো হ'ল What is the India's rank in the 2020 Global Internal Speed Test Index released by Ookla? ওকলাৰ দ্বাৰা মুকলি কৰা 2020 চনৰ গ্লোবেল ইণ্টাৰনেট স্পীড টেষ্ট সূচকত ভাৰতৰ স্থান কি? আনসাৰটো 129 129 স্থানত ভাৰত আছে। নেক্সট কুৱেশ্যনটো হ'ল Which film has won the award for best film in the 51st IFFI in Goa? কোনখন ছবিয়ে গোৱাৰ 51তম IFFI শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে পুৰস্কাৰ লাভ কৰিছে? আনসাৰটো হ'ব ইনটু দ্য ডাৰ্কনেছ। এখন মুভি ডেনমাৰ্কৰ হয়। নেক্সট কুৱেশ্যনটো সুধিছে What is the rank of India in the Global Climate Risk Index 2021? বিশ্বব্যাপী জলবায়ু বিপদাশংকা সূচক 2021 ভাৰতৰ স্থান কি? আনসাৰটো 7 নং স্থানত ভাৰত আছে। নেক্সট কুৱেশ্যনটো হ'ল Which organization has created a new record of launching 143 satellites from a single rocket?
কোন সংগঠনে এটা ৰকেটৰ পৰা 143 উপগ্ৰহ উৎক্ষেপণ কৰাৰ এক নতুন ৰেকৰ্ড সৃষ্টি কৰিছে? আনসাৰটো হ'ব SpaceX। SpaceX ফাউণ্ডেড হৈছে তোমাৰ 6 মে 2020। CEO হ'ল এলন মাস্ক। ইয়াৰ হেডকোৱাৰ্টাৰ আছে কেলিফৰ্নিয়া USA। নেক্সট কুৱেশ্যনটো সুধিছে ৰিচেণ্টলি হু বিকাম দ্য চিফ জাষ্টিছ অফ মণিপুৰ হাইকোৰ্ট? মণিপুৰ হাইকোৰ্টৰ চিফ জাষ্টিছৰ নাম সুধিছে। আনসাৰটো মোহাম্মদ ৰফিক। নেক্সট কুৱেশ্যনটো হ'ল according to the recent report released by Bloomberg, who is the richest person in the world? ব্লুমবাৰ্গৰ দ্বাৰা মুক্তিপ্ৰাপ্ত শেহতীয়া প্ৰতিবেদন অনুসৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি কোন? আনসাৰটো হ'ল এলন মাস্ক। নেক্সট কুৱেশ্যনটো সুধিছে who has been appointed as the new chief CISF? CISFৰ নতুন প্ৰধান হিচাপে কাক নিযুক্তি দিয়া হৈছে? সুবোধ কুমাৰ জয়ছোৱাল। নেক্সট কুৱেশ্যনটো হ'ল what is the name of country's first indigenous machine pistol developed by DRDO? DRDOৰ দ্বাৰা বিকশিত দেশৰ প্ৰথমখন দেশী মেচিন পিষ্টলৰ নাম কি? আনসাৰটো হ'ল আছমি। DRDO ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। এষ্টাব্লিছ হৈছে তোমাৰ 1958। হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। চেয়াৰমেন ইয়াৰ হ'ল G. সতীশ ৰেড্ডি। নেক্সট কুৱেশ্যনটো হ'ল আছাম CM has inaugurated state's first heliport at which district? অসমৰ মুখ্যমন্ত্ৰীয়ে কোন জিলাত ৰাজ্যৰ প্ৰথম হেলিপৰ্ট উদ্বোধন কৰিছে? আনসাৰটো মাজুলী। নেক্সট কুৱেশ্যনটো হ'ল who was appointed the Director General of World Trade Organization? বিশ্ব বাণিজ্য সংগঠনৰ সঞ্চালক হিচাপে কাক নিযুক্তি কৰা হৈছিল? আনসাৰটো ইগোজি অনকোজো ইবেলা। নেক্সট কুৱেশ্যনটো হ'ল which state government launched the beggar free scheme? কোন ৰাজ্য চৰকাৰে ভিকৰীমুক্ত আঁচনি আৰম্ভ কৰিছে? আনসাৰটো ৰাজস্থান। নেক্সট কুৱেশ্যনটো হ'ল recently which has launched SANS campaign to reduce infant mortality rate? শেহতীয়াকৈ কোন ৰাজ্যই শিশু মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ SAANS অভিযান আৰম্ভ কৰিছে? আনসাৰটো মধ্যপ্ৰদেশ। SAANS ফুল ফৰ্মটো হৈছে Social Awareness and Action to Neutralize Pneumonia Successfully। নিউমোনিয়া সফলতাৰে নিষ্ক্ৰিয় কৰিবলৈ সামাজিক সজাগতা আৰু কাৰ্য